সাইন 30 ডিগ্ৰী মান 1/2 কেনেকৈ হয় এইটোৰ প্ৰমাণ আজি চাম। ঠিক আছে, এই ভিডিওটো চালে তোমালোকৰ গোটেই জীৱন মনত থাকিব যে সাইন 30 ডিগ্ৰীৰ ভ্যালু হৈছে 1/2। তাৰ কাৰণে আমি কি কৰিব লাগে, প্ৰথমত আমি এখন ত্ৰিভুজ ল'ব লাগিব। সেই ত্ৰিভুজখন হ'ব লাগিব সমবাহু ত্ৰিভুজ। আমি জানো যে সমবাহু ত্ৰিভুজৰ প্ৰতিটো বাহুৰ মাপ একে থাকে আৰু কি হয় প্ৰতিটো কোণৰ মান কিমান থাকে 60 ডিগ্ৰী থাকে। ঠিক আছে, 60 ডিগ্ৰী প্ৰতিটো কোণ, এইটো 60 ডিগ্ৰী। ঠিক আছে, এইটো থাকি গ'ল। তাৰ পিছত আমি কি কৰিম, এই এ বিন্দুৰ পৰা এই বিচি বাহুৰ ওপৰত এটা লম্ব অংকন কৰিব লাগিব। ঠিক আছে, এতিয়া এই ইয়াত লক্ষ্য কৰা যে যেহেতু এইটো এটা সমবাহু ত্ৰিভুজ আৰু এই সমবাহু ত্ৰিভুজ যেতিয়া এটা বিন্দুৰ পৰা আন এটা বাহুলৈ আমি লম্ব অংকন কৰো তেতিয়া কি হয়, এই সমবাহুৰ যিটো বাহু আছে এই বাহুটো সমানে দ্বিখণ্ডিত হয়, মানে সমান সমানকৈ বিভক্ত হৈছে। এতিয়া ধৰিলো এই বাহুটোৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য টুৱাইছে। ঠিক আছে, এতিয়া এইটো যদি টুৱাইছে হয়, এইটো গোটেইখিনি যদি টুৱাইছে হয় তো এইখিনি কিমান হ'ব, এটা হ'ব এ, হয়নে? এতিয়া আমি কি কৰিব লাগে, চোৱা যেহেতু এই কোণটো কি আছিলে 60 ডিগ্ৰী আছিলে, যেতিয়া এইটো ডিভাইডেড হৈ গ'ল তেতিয়া কিমান হ'ব 30 ডিগ্ৰী হৈ গ'ল। তাৰ মানে এটা কোণৰ ভ্যালু ইয়াত কি আহিল 30 ডিগ্ৰী হৈ গ'ল। ঠিক আছে, এতিয়া যিকোনো এটা ত্ৰিভুজ ল'ব পাৰা, ইয়াৰ পৰা যিকোনো এটা ত্ৰিভুজ মই লৈছো সাপোজ, আৰু এইটো যেহেতু লম্ব এইটো কিমান হ'ব, এইটো হ'ব 90 ডিগ্ৰী। ইয়াত চোৱা দুটা ত্ৰিভুজত বিভক্ত হৈছে। এতিয়া এই ত্ৰিভুজৰ পৰা যিকোনো এটা ত্ৰিভুজ আমি ল'ম। মই লৈছো ইয়াত ত্ৰিভুজ, চোৱা ত্ৰিভুজ এ ভি ডি। ইয়াত চোৱা ত্ৰিভুজ এ বি ডিৰ ডি কোণ 90 ডিগ্ৰী, এংগেল ডি এইটো 90 ডিগ্ৰী হয়, হয়নে? এতিয়া আমি সাইন 30 ডিগ্ৰী, এই 30 ডিগ্ৰীৰ সাইনটো আমি উলিয়াম। চোৱা সাইন 30 ডিগ্ৰী, এতিয়া সাইন 30 ডিগ্ৰী, সাইন 30 ডিগ্ৰীৰ অপোজিটে থকা বাহুটো লম্ব আৰু এইটো হ'ব কৰ্ণ। কিয় কৰ্ণ হ'ব, এইটো হ'ল 90 ডিগ্ৰী, 90 ডিগ্ৰীৰ অপোজিটত বাহুটোক আমি কি বুলি কওঁ, কৰ্ণ বুলি কওঁ, হয়নে? এতিয়া সাইনৰ যিটো অনুপাত আছিল সেই অনুপাতটো কি বুলি কোৱা হ'ব, লম্ব বাই কৰ্ণ। অৰ্থাৎ 30 ডিগ্ৰীৰ অপোজিটত বাহু হ'ল বিডি আৰু কৰ্ণটো হ'ল এ বি, হয়নে? এ বি। এতিয়া বিডিৰ ভ্যালু কিমান, এ বিৰ ভ্যালু কিমান, এতিয়া এৰে এ কাটিলে কিমান 1, ওপৰত কি আহিল 1/2। সো এনেকৈ আমি 60 ডিগ্ৰীৰ মানো উলিয়াব পাৰিম। আৰু সাইন 30 ডিগ্ৰীৰ মান হৈছে মানে কি, এতিয়া আমি cos sin tan যিকোনো বিলাক উলিয়াব পাৰিম। সেইবিলাক অলপ ডিফাৰেন্স টাইপৰ হ'ব। তাত গ'লে আমাক এই লম্বটোৰ ভ্যালুটো বাহিৰ কৰিলে গোটেইবিলাক আমি উলিয়াব পাৰিম। এতিয়া নিশ্চয় বুজি পাইছা যে সাইন 30 ডিগ্ৰীৰ ভ্যালু 1/2 কেনেকে হয়। এই ভিডিওটো যদি ভাল লাগিছে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰা।